নমস্কাৰ মই বৰ্তমান উপস্থিত আছো খাৰুপেটিয়াৰ গোপাল নগৰত আৰু এইগৰাকী ব্যক্তিৰ নাম হৈছে দেৱজিৎ সাহা তেখেতৰ ঘৰত মই বৰ্তমান উপস্থিত আছো আৰু তেখেতৰ ঘৰ হৈছে খাৰুপেটিয়া গোপাল নগৰত আৰু তেখেত এগৰাকী হোটেলৰ কৰ্মচাৰী দিন হাজিৰা কৰি খোৱা এগৰাকী লোক মই তেখেতৰ ঘৰত বৰ্তমান উপস্থিত আছো এটা বিশেষ কাৰণত তেখেতে মোক মাতি লৈ আনিছে আজি তেখেতৰ যিগৰাকী ছোৱালী আজি প্ৰায় 11 বছৰ ধৰি অক্ষম হৈ আছে সেইবাবে আজি তেখেতে মাতি লৈ আনিছে এই অৱস্থা দেখুৱাবৰ কাৰণে তেখেতৰ হাতত কিছুমান বস্তু আছে আপোনালোকক দেখুৱাই আছো মই এইটো হ'ল ডিসেবিলিটি সাৰ্টিফিকেট তেখেতৰ ছোৱালীগৰাকী আৰু ইয়াত আৰু বহুতো কিবা কিবি চিকিৎসাৰ প্ৰমাণপত্ৰ আছে কি এইবিলাক মই দেখুৱাব যত্ন কৰি আছো বৰ্তমান ছোৱালীগৰাকী আৰু ছোৱালীগৰাকীৰ অৱস্থা চালে আপোনালোকে নিশ্চয় ইয়াত দুখ লাগিব আপোনালোকৰ গোপাল নগৰত দেৱজিৎ সাহাৰ ঘৰত মই উপস্থিত আছো বৰ্তমান আৰু দেৱজিৎ সাহাৰ যিগৰাকী কন্যা আজি প্ৰায় 11 বছৰ ধৰি এনেকুৱা অৱস্থাত আছে কোনো ভাল সুচিকিৎসা পোৱা নাই একমাত্ৰ আৰ্থিক সংকটৰ বাবে আপোনালোক দেখুৱাই আছো মই সেই অৱস্থা কন্যাগৰাকীৰ কেনেকুৱা অৱস্থাত জীৱন যাপন কৰি আছে আজি প্ৰায় 11 বছৰ হৈ গ'ল ভাল সুচিকিৎসা লাভ কৰা নাই বহু ঠাইত ঘূৰিছে দেউতাকে কৈছে ইতিমধ্যে আপুনি ক'ত ঘূৰিছে চিকিৎসাৰ বাবদ মই খাৰুপেটিয়া অংগনবাড়ী ঘূৰিছোঁ আমাৰ খাৰুপেটিয়া হাস্পাতালত গৈছিলোঁ কৈছে বাহিৰত ল'ব লাগিব মই ট্ৰিটমেণ্ট কাৰণে একো পইচা নাই সমস্যাটো কি মেইন সমস্যা মানে ইয়াৰ ব্ৰেইনটোৰ পৰা একদম নাৰ্ভাছ মানে ৰক্ত খিচি মাছ আজি কিমান বছৰ ধৰি এনেকুৱা হৈ আছে 11 বছৰ ধৰি মই 3 বছৰ কালি ট্ৰিটমেণ্ট কৰিছিলোঁ হয় আপোনালোকে শুনাই পেলাই আজি প্ৰায় 11 বছৰ ধৰি এনেকুৱা এক অৱস্থাত জীৱন যাপন কৰি আছে এইগৰাকী সৰু কন্যা আপোনালোকৰ দেখিলে হয়তো মায়া লাগি যাব চাওক কেনেকুৱা অৱস্থাত আছে বৰ্তমান আৰ্থিক সংকটৰ বাবে যেহেতু হোটেলত কাম কৰা এগৰাকী ব্যক্তি তেখেতৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাই চিকিৎসাৰ বাবদ গতিকে বৰ্তমান তেখেত অসহায় আৰু তেখেতে এই কন্যাগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে ৰাইজৰ পৰা আমাৰ ঘৰতে আমি জন্মত পৰা কান্দি নাছিল সেইকাৰণে চিকিৎসা কৰি আছো তাৰপিছত 1.5 বছৰ হ'ল তেতিয়া জিএমচিত চিকিৎসা কৰিছোঁ পইচাৰ কাৰণে আৰু কৰিব পোৱা নাই তো অতিকে দুখ লগা এক পৰিৱেশ এই ঘৰটোত আছে আপোনালোকে যে ঘৰ চাই আছে এই ঘৰ কোনো তেখেতে নিজে দিয়া ঘৰ নহয় এইটো চৰকাৰৰ আঁচনিৰ অধীনত পোৱা এখন ঘৰ যেহেতু তেখেত এগৰাকী দৰিদ্ৰ ব্যক্তি হিচাপে তেখেতে ঘৰটো খাৰুপেটিয়া পৌৰসভাৰ পৰা তেখেতে লাভ কৰিছে গতিকে আপোনালোকে চাই আছে এগৰাকী হোটেলত কৰ্ম কৰা ব্যক্তি আপুনি কি কাম কৰে মাতৃগৰাকী ঘৰ বোৱাৰী আৰু আপুনি অকলে এই ইনকাম কৰে কিমান টকা আয় কৰে আপুনি হাজিৰা কাম কৰোঁ 250 টকা বুলি কৈছে 250 টকা দি আজি কি পোৱা যায় গতিকে 250 টকা দি তেখেতে পৰিয়ালটোৱে পোহপালন দিব নে এই ছোৱালীগৰাকী চিকিৎসা কৰিব গতিকে অতি দুখ লগা এক পৰিৱেশ বৰ্তমান এই ঘৰটোত গতিকে কোনো সদায় ব্যক্তি বা কোনো ৰাজনৈতিক ব্যক্তি যদি নেতাই এই ছোৱালীগৰাকীৰ চিকিৎসাৰ বাবে কিবা সুব্যৱস্থা কৰি দিয়ে নিশ্চয় ঘৰটো হাঁহিৰ পৰিৱেশ ঘূৰি আহিব যেহেতু মাতৃগৰাকী ইতিমধ্যে কান্দিছে কি ক'ব বিচাৰিব ইয়াৰ ট্ৰিটমেণ্টৰ কাৰণে ৰাইজক আপুনি কি ক'ব বিচাৰে বৰ্তমান চৰকাৰৰ পৰা সহায় বিচাৰিছে আপুনি আপোনালোকক মই সেই দৃশ্য দেখুৱাই আছোঁ বৰ্তমান যে কেনেকুৱা 11 বছৰ ধৰি আজি এনেকুৱা এক অৱস্থাত আছে এই শিশুগৰাকী আপোনালোকক মই সেই দৃশ্যাংশ মই দেখুৱাই আছোঁ বৰ্তমান মোৰ কেমেৰাত কোনো সদায় ব্যক্তি বা কোনো ৰাজনৈতিক লিডাৰ স্থানীয় MLA মুজিবুৰ ৰহমান MP আছে দিলীপ শইকীয়া ডাঙৰীয়া মই তেখেতকো কৈছোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে এই ছোৱালীগৰাকীৰ চিকিৎসাৰ বাবে কিবা সুব্যৱস্থা কৰি দিয়ক অন্যথা এই ছোৱালীগৰাকী এনেকুৱাই থাকিব লাগিব আৰু কেতিয়াও হাঁহি ঘূৰি নাহে এই পৰিয়ালটোলৈ শেষবাৰৰ বাবে আপুনি কি ক'ব বিচাৰে ৰাইজক মই ট্ৰিটমেণ্ট কৰিব লাগিব ট্ৰিটমেণ্ট বিচাৰিছে চৰকাৰৰ পৰা মই সহায় চাম যদি আমাৰ ল'ৰাটো ব্যক্তিগতভাৱে চিকিৎসা কৰিব পাৰে একেই কথা চিকিৎসাৰ বাবে কিবা সহায় বিচাৰিছে ৰাইজৰ পৰা বা ৰাজনৈতিক নেতাৰ পৰা বা কোনো দল সংগঠনৰ নেতাই যদি আগবাঢ়ি আহে এই ছোৱালীগৰাকীৰ চিকিৎসাৰ দায়িত্ব লয় বিকলাংগৰ একো টকা পোৱা নাই আজি 1.5 বছৰ হৈ গ'ল ছোৱালীগৰাকীৰ বেংক ডিটেইলছ আছে ইয়াত মই দিবলৈ চেষ্টা কৰিম নিশ্চয় গোপাল নগৰৰ বাসিন্দা খাৰুপেটিয়াৰ তেখেতে কৰজোৰে অনুৰোধ জনাইছে ৰাইজক
যে তেখেতৰ এই কন্যাগৰাকীৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে ৰাইজৰ পৰা বা ৰাজনৈতিক নেতা ইয়াত স্থানীয় MLA আছে স্থানীয় ইয়াত MP আছে MP ডাঙৰীয়া তেখেতৰ পৰা সহায় বিচাৰে বিশেষকৈ আপুনি আৰু কাক কাক সহায় বা অনুৰোধ জনাব বিশ্ব শৰ্মাৰ পৰা খুজি চাওঁ মোক যদি অলপ সহায় কৰে মই এতিয়া চিকিৎসাৰ কাৰণে একো পইচা কৰি নাই আমাৰ নতুন চৰকাৰ আছে মই এইটোৱে চাওঁ তাৰ পৰা প্ৰাৰ্থনা কৰোঁ সেই যদি ভাল কৰিব পাৰে আৰু আপুনি কি কৰে মই চাহ দোকানত চাকৰি কৰোঁ চাহৰ দোকানত শুনিলে চাহৰ দোকানৰ এগৰাকী কৰ্মচাৰী মাত্ৰ 250 টকা দিন ইনকাম তেখেতৰ গতিকে এইগৰাকী কন্যাৰ চিকিৎসা কেনেকৈ সম্ভৱ হ'ব গতিকে যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কিবা সহায় আগবঢ়ায় বা এই কন্যাৰ চিকিৎসাৰ কাৰণে দায়িত্ব লয় তে নিশ্চয়কৈ এই পৰিয়ালত হাঁহি ঘূৰি আহিব